এই দোস্তু আজি চুলি কাটিব গৈছিলোঁ। দেখিছেন নাই ষ্টাইল নতুন ষ্টাইল মাৰি দিলোঁ মাথাত। মাথাখন অকণ ভালেই হ'বগৈ জানো চাগে, সেইবাবে কাটিলোঁ নতুন ষ্টাইলত। গধুৰ গধুৰ লাগে মানে ওপৰলৈ যি তলত। এতিয়া আকৌ তেলেই গৈছোঁ বোকা দেখিছেন নাই। আমি যেন মোৰ লগৰ এজনে আৰু মই যেন ভিডিঅ' এটা বনাইছিলোঁ ইয়াত এইডোখৰত মামা কিবা বাবু আঁচনি নালাগে আমাৰ ৰাস্তা লাগে বুলি এই ৰাস্তাখন বনাই আছে। এতিয়া পিছলিলোহেঁতেন। বনাই আছে তেওঁলোকক এটাই অনুৰোধ, যোনসকলে বনাই আছে ভালদৰে বনাওক, অকণ বহলকৈ বনাই দিব। আৰু এই কেঁচা দলংখন অকণ কাঠৰ বা ভালদৰে মেৰামতি কৰি দিয়ে আৰু এই আশা ৰাখিছোঁ। আৰু বিশেষ একো ক'ব নাযাওঁ, ৰাস্তাখন ইমান ভাল নহয় বাৰু, তথাপিও এটাই অনুৰোধ তেওঁলোকলৈ, ৰাস্তাখন আৰু অকণ বহল কৰি দিয়ক। এইটো দেখিছে নাই বেছি টেক, অকণ বহল কৰি দিয়ক, তাৰে আশা ৰাখিছোঁ বনাই দিব বুলি। আৰু এই আমাৰ ইপাৰখন, এই দলঙৰ ইপাৰখন অকণ সমান কৰি দিব JCB লগাই। আৰু কিমান সৰু চাওক দলংখন, সেইটো অকণ মেৰামতি কৰি দিব। বহুত অসুবিধা পাওঁ ৰাস্তাখনত, ভালকৈ কৰি দিব। ধন্যবাদ।